এইটো গুইজান ঘাট ইয়াৰ পৰাই ফেৰীসমূহ যায় বিভিন্ন ঠাইলৈ আৰু আমি সন্মুখত যিবিলাক গছ দেখি আছোঁ আৰু সেয়াই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিছুমান গাঁও আছে ইয়াতে কি আছিলে গাঁওবিলাকৰ নাম লাইকা দধিয়া ওপৰতে যাব কিমান সময় লাগে পাৰ হওঁতে 10 মিনিট মানুহ এনেকৈ কমকৈ হ'লেও মানে লৈ যোৱা হয় ন এখন ফেৰী আমি উঠি ল'লোঁ টিকেট এটা কৰি এইটো চাওক ওম হাউচবোট এই ফেৰীখন ষ্টাৰ্ট দিছে আৰু এফালে ৰছীডাল খুলি দিছে মানুহ আৰু বেলেগ নাই আমি এই দুজনে আছোঁ এইফালে ছাৰ বাগজান গাঁৱৰ হয় যিহেতু বেলেগ মানুহ নাই আমাৰ দুজনকে থ'বলৈ এতিয়া নাওখন যাব আপুনি যাব নাযায় আমি এনেকৈ আগতে যাম আৰু মই আগৰ পৰা এনেকৈ দেখাই থাকিবলৈ চেষ্টা কৰিম গোটেই দৃশ্য আৰু গুইজান ঘাটৰ পৰা এনেকৈ পাৰ হ'ব পাৰি কিছুমান সময়ত ইয়াতে স্কাইলেণ্ড যিখন ৰিজৰ্ট সেই ৰিজৰ্টখন এই ঠাইটুকুৰাতে বহে আৰু বৰ্তমান চাগে ইয়াতে বহা নাই ঠাণ্ডা দিনত ইয়ালৈ আহে স্কাইলেণ্ড ৰিজৰ্টখন আৰু স্কাইলেণ্ড
এইখন ডাঙৰি নদী আৰু এটা সুঁতি আৰু সিফালে সেয়া ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু সেই তাতে কেইবাখনো গাঁও আছে সেইয়া সিফালে ল'ৰা ছোৱালীয়ে খেলি আছে নদীত গা ধুই শব্দ শুনাই গৈছে এফালে নদীত গা ধুৱে মানুহে সিফালেহে নুধুৱে এইটো এৰাসুঁতি হ'ব পানীত অলপ নামি গৈছোঁ চলক অকণ আগলৈ যাওঁ পানীত অকণমান নামি গৈছোঁ আমি যিমান দূৰলৈকে যাব পাৰোঁ পানীখিনি ঠাণ্ডা ইয়াত পানীখিনি ধুনীয়া ঠাণ্ডা হৈ আছে আৰু পেনটো কুচাই পিনি আমি যিমান দূৰলৈকে যাব পাৰোঁ সিমান দূৰলৈকে যাম এইটো খোজকাঢ়ি পাৰ হ'ব পৰা হ'ব নেকি নহ'ব চাগে সেইফালেদি নহ'ব চাগে পানীখিনি বৈ আছে নহয় পাৰ হ'ব পৰা নহ'ব খোজকাঢ়ি নহ'লে আমি খোজকাঢ়ি পাৰ হ'লোঁ হ'লে পূৰা সাঁতুৰি গা ধুইছে ৰাইজে সেই নাওখন এইফালে আহিছে আকৌ মানুহজনক সুধিলে পাৰ কৰাইবা বিভিন্ন গাঁও আছে ইয়াত বিশেষকৈ জনগোষ্ঠীয় মিচিংসকলৰ কেইবাখনো গাঁও আছে ইয়াত বাকী এই ঘৰবিলাকৰ কথা নাজানো তেওঁলোকৰ স্থায়ী মানুহেনে ইয়াৰ মানে নতুনকৈ আহি ইয়াত ঘৰ বনাইছে ক'ব নোৱাৰোঁ এতিয়া নদীখন বব লাগে এইফালৰ পৰা এইফালে বব লাগে কিন্তু এইটো এৰাসুঁতিৰ কাৰণে উল্টাকৈ পানীটো বৈ আহি চাওক দেখাই দিছোঁ মই তলৰ পৰা দেখাই দিছোঁ পানীবিলাক উল্টাকৈ বৈ আহিছে সেই দূৰত নাৱৰীয়া এটা দেখা গৈছে বহুত দূৰত ইয়াৰ পৰা সেই মানুহটোৰ ওচৰলৈ যাম আৰু পাৰ কৰাই দিয়ে নেকি সুধিমগৈ মানুহটোক যায়নে বলক চেণ্ডেলযোৰ যিহেতু ইয়াত থৈ গ'লোঁ আমি চেণ্ডেলযোৰ লগত লৈ যাওঁ ইফালে নতুন চেণ্ডেল কোনোবাই যদি লৈ যায় 120 টকা গ'ল আৰু 120 টকা যোৱাৰ উপৰিও আমি খালী ভৰিয়ে খোজকাঢ়ি যাব লাগিব এই আহিছিলোঁহে আমি সেই নাৱৰীয়াটো গ'লগৈ মাতি চাওঁ দেই অ' দাদা পাৰ কৰাই দিব নেকি মাছ ধৰিছে নেকি অঁ পাৰ কৰাই দিব নেকি এইফালে এপাক এই চাই আহিম বুলি ভাবিছিলোঁ মানুহজন আহিছে এফালে ঘাট নাই যিহেতু বেলেগ নাও নাই পইচা দি পাৰ হ'ব নোৱাৰিম মানুহজনে পাৰ কৰাই দিব লাগিব আৰু আমাক থৈও যাবহি লাগিব নতুবা আমি সিফালে থাকি যাম আমি ঘূৰি আহোঁতে যদি মানুহজন নাথাকে আমি সিফালে থাকি যাম ঠিক আছে মানুহজন আহিছে ডিব্ৰু-চৈখোৱা এখন ডিব্ৰু-চৈখোৱা নকয় ন চৰকাৰী ঘৰ আছে অঁ বিল্ডিংটো চৰকাৰী হয় নেকি চৰকাৰী ঘৰ থৰি বনাব পাৰি নহ'লে লাইকা দদিয়া গাঁওবোৰ নহয় দদিয়া বহুত তলত আছে এই ফেৰী বেলেগ ফেৰী ল'ব লাগিব চাগে সেইবিলাকৰ কাৰণে ভাড়া কৰি ল'ব লাগিব বেলেগ এদিন আহিম বুজিছে আজি এনেকৈ এইখন চাই যাওঁ এইখন কি গাঁও বুলি কয় দাদা এৰাসুঁতি গাঁও অঁ এটাই হৈ গ'ল কেলৈ এটা হৈ গ'ল ঘৰৰ মানুহকেইটা ইয়াতে আহি গ'ল আমাৰ ওচৰত অঁ এতিয়া অকল নামটো আছে তেওঁ লিষ্টত গৰমজান বুলি গৰমজান ন সেইটো ইয়াতে আহি গ'ল এতিয়া সেইটো ভাগি গ'ল ন গাঁৱটো কেতিয়াই গ'ল বহুত দিগদাৰ আমাৰ এইটো মানুহখিনি বহুত দিগদাৰ ইয়াতে আপুনি জাল পাতিছে নি পাতি থৈছে ন এইটো আমি জাল পাতি থোৱা আছে কিমান মানুহ আছে গাঁওখনত 85 মান পৰিয়াল আছে স্কুল আছে নাই ইয়াত আছে এইটো চৰকাৰী চৰকাৰী স্কুল আছে ন তেতিয়াহ'লে এখন কিয় লিখিছোঁ আপোনালোকৰ ইয়াত নাই কিবা কিবি বাঘ বনৰীয়া ম'হ এইটা ৰাতি হ'লে দিনত নাই বাঘো ওলায় ৰাতি এটালৈকে গম পাওঁ
এতিয়া আমাৰ ডিষ্টাৰ্ব নিদিয়ে মানুহ ডিষ্টাৰ্ব নকৰে ন? না এই কেইটামান মেলি দিয়া আছে যে অঁ টাউনৰ পৰা আনি কিনি ইয়াত মেলি দিলে অঁ অঁ সেইকেইটাই ঘূৰি ফুৰি থাকে ওচৰতেই বাঘকেইটা টাউনৰ পৰা আনি মেলিছিলে নি ইয়াতে? এই কেইবাটা মেলিলে আনি কিনি সেইবোৰ ক'ৰবাত পালেও মেলি দিব নহয় হিচাপতে সেইটো দিগদাৰ আকৌ বস্তু হয় ন বেমাৰ ন সেইটো এতিয়া চাওকচোন সিহঁতে ডাঙৰ সাপ এটা পালেও মেলি দিব এই কেইটা 4টা মেলিছে অজগৰ সাপ অঁ ইয়াতে এই ওপৰত মেলিছে 2টা অঁ তলত মেলিছে 2টা আছে দেখা নাই আছে মানুহে নাই ইয়াত দ আছিলে এইখন জেগা এখন জেগাত 10 আছে এই মানুহবোৰ যে বৰ কষ্ট হয় দেই বজাৰ চজাৰ কৰিবলৈ এইটো ভালেই পানী টাইমত যি কষ্ট কৰে সেইটোৱেতো ইমান চব বজাৰ কৰিবলৈ সিফালে যায় নে এইফালে বজাৰ বহে নাই নাই ন চব ঘাটত চব ঘাটত বিএন ঘাটত দুঘৰত এইটো এল পি স্কুল নেকি অঁ এইটো আছে এতিয়া শিক্ষক ক'ত আছে আজি অহা নাই আছে দুজন অঁ এনেই আছে আকৌ চৰকাৰী স্কুল নেকি? চৰকাৰী স্কুল এয়া এনে বেলেগৰ পৰা আহে নাই ইয়াৰ নহয় ক'ৰবাত তাৰপৰা আহে নে ক'ত থাকিলেও চাগে ওচৰে পাজৰে? নাই নাথাকে ক'ত থাকিব ডাইৰেক্ট পৰা এইখন আকৌ বেলেগকৈ ল'ব যে পইচা ইয়াত নহয় সিয়ালে আছে আকৌ এইখন যে আমি পইচা দিয়ে থ'লোঁ পইচা দি আহিলোৱে আকৌ পইচা দি থোৱা আছে যাবলৈ মানে এই গাঁওখন দেখি কিনে আমি আহোঁ বুলি আপুনি টকা দিব দেই এখন এৰাসুতি প্ৰাথমিক বিদ্যালয় চাই লওক 1983 চনতে স্থাপন হৈছে আৰু প্ৰাদেশিকৰণ হৈছে 1988 চনত আৰু পোষ্ট অফিচ ৰঙাগড়া তিনিচুকীয়া জিলাৰ আৰু শিক্ষাখণ্ড হাবজান চৰকাৰী স্কুল হয় আৰু আগতে সেইফালে আছিলে চাগে ন স্কুলখন এই নদীৰ মাজত আছিলে স্কুলখন তাৰপিছত খহাই লৈ গ'ল হয় নাই খহাই লৈ যোৱাৰ কাৰণে নেকি মানুহজন ইয়ালৈ লৈ আহিলে স্কুলখন এই ল'ৰাকেইটা ইয়াতে পঢ়াই নেকি স্কুলতে অঁ তুমি এখন স্কুলত পঢ়া নেকি তোমাৰ নামটো কি প্ৰাঞ্জল দাস ল'ৰা ছোৱালী কিমান আছে ইয়াত স্কুলৰ ল'ৰা ছোৱালী কিমান আছে এফালে আহা নাজানা তুমি কোন শ্ৰেণী 3 অঁ 5লৈকে আছে ন ক্লাছ 5লৈকে আছে 50টামান আছে চাগে 50টামান আছেনে তুমি কোন ক্লাছৰ 8ৰ তুমি কোন স্কুলত পঢ়া হা অঁ ক'ত আছে স্কুলখন 5 নম্বৰত আছে তুমি এতিয়া ফেৰী পাৰ হৈ পিনি অহা যোৱা কৰা সদায় অঁ মানুহখিনি কষ্ট হয় দেই ইয়াৰ আৰু ল'ৰা ছোৱালীবিলাক চব ফেৰী পাৰ হৈ যাবলগীয়া হয় স্কুল এখনেই আছে নি অকল মানুহবিলাকৰ কষ্ট হয় আকৌ দেই পঢ়িবলৈ বাৰিষাটো পাৰ হ'বলৈ আৰু দিগদাৰ হয় চাগে পানী বহুত হৈ যায় টিচাৰবিলাকৰ দিগদাৰ হয় আহিবলৈ পানী ইয়াত উঠে নেকি ইয়াতো পানী উঠে বাপৰে যাব উঠিছিলে এই জুই লাগোতে উঠিছিলে চাগে জুই লাগোতে উঠিছিলে নে একো নহয় নে আমি চাবলৈহে আহিছোঁ ফুৰিবলৈহে আহিছোঁ হয় 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 এতিয়া অঁ ইয়াত আছে এতিয়া আপোনালোকৰ বাৰী আছিলে ডাঙৰকৈ ইয়াতে বাৰী আছিলে চাগে চব উঠি গ'লনে হা ডাঙৰ গাঁও আছিলে কিমান দূৰলৈকে আছিলে এইফালে গাঁও আপোনালোকৰ যোৱা বছৰ অঁ কপি আছিলে অঁ অঁ কপি থকাৰ কাৰণে মাটিবিলাক অলপ ফাটি গ'ল এতিয়া মানুহবিলাক যিবিলাক ঘৰ চৰ উটি গ'ল সেইবিলাক মানুহ ক'ত আছে অঁ ইফালে সোমাই গ'ল বাকীবিলাক ইফালে চাই আহোঁ এপাক
ভালে হ'ল দে, আমিতো ঘূৰি যাম বুলি ভাবিছিলোঁ, খোজকাঢ়ি আহি গ'লোঁ, চাবলৈ পালোঁ।